গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ, আপোনালোকেও ভালে থাকক। গৰম যিহে পৰিছে, মুখখন ধুই পেলাই ইয়াৰ চকীতে মই অকণ বহি লৈছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাকে আমি গছ কেইজোপামান ৰোপণ কৰোঁ বুলি ভাবিছোঁ। গছ থাকিলেহে মানুহ থাকিব। তেনেহ'লে আপোনালোকেও গছ যিমান পাৰে ৰোপণ কৰক, গছ ৰুৱক। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এইফালে আমাৰ বাৰীখন দেখুৱাই আছোঁ বাৰু, চাই থাকক। বডি মাহ লাগিছে কেনেকুৱা, একেবাৰে বডি মাহ ছিঙিবলৈ আহি আছোঁ। চাই থাকক, বাৰীখন ওচৰত পালোহি। এতিয়া আমাৰ এওঁ বডি মাহ ছিঙি আছে, মানে সোমাই নাযাওঁ বাৰীলৈ, আপোনালোকে চাই থাকক। এয়া বডি মাহ চাওক, ইমান দীঘল দীঘল বডি মাহ, সাৰ দিয়া নাই ইয়াত, লোকেল বডি মাহ চাওক আপোনালোকে, ইমান দীঘল দীঘল। ক'ৰপৰা আহিলি? টিউশ্যনৰ পৰা আহিলোঁ। বাৰটো ৰাতিপুৱাই টিউশ্যন? অঁ যা, 6টাৰ পৰাকৈ? অঁ 6টাৰ পৰা 7টা লৈকে। যা। এই চাওক, লোকেল বডিমাহ ছিঙি আনিলে আমাৰ এওঁ। আমাৰ বাৰীতে আছে লোকেল বডিমাহ। ইমান বডিমাহ খাব আৰু আমনি লাগি গৈছে। আপোনালোকে যদি বডিমাহ লাগে কমেণ্ট কৰি জনাব। 1 কেজিমান ছিঙিলোঁ, এতিয়া ওচৰ চুবুৰীয়াকো দিম, আমিও খাম। আমনি লাগি গৈছে আৰু বডিমাহ খাই খাই, কিমান খাব বডিমাহ। কাৰোবাক লাগিলে বডিমাহ, লোকেল বডিমাহ। এতিয়া আমি আহি আছোঁ গছ পুলি ৰুবলৈ। এজোপা চাহ কাহঁত পুলি লৈ আহিছোঁ মই। এইফালে আমাৰ বা এইফালে পানী বাল্টি লৈ আহিছে, পানী দিব লাগিব, তেতিয়াহে গছজোপা জীয়াই থাকিব। আমাৰ এওঁ কি পুলি আনিছে, দেচি পুলি এটা আনিছে। এতিয়া আমি গছ পুলি ৰুবলৈ পাই গ'লোহি জেগা। চাই থাকক আপোনালোকে ধুনীয়াকৈ। আমি মানে কোৰখন নানিলোঁ, কোৰখন আনিব গৈছে আমাৰ এওঁ। আমি এতিয়া পূৰা ধুনীয়া বতাহ লৈ ৰখি আছোঁ, ঔটেঙাৰ হাৱা, মানে ঔটেঙা গছজোপা হাৱা লৈ আছোঁ পূৰা। ইমান গৰম, গৰমত একে মানে ৰখি আছোঁ, বহি লৈছোঁ ধুনীয়াকৈ। ঔটেঙা গছৰ তলত বহি আছোঁ। গছৰ তলত বহি থকা মজাই বেলেগ আৰু, পূৰা হাৱা খাই আছোঁ এইখিনি বহি পেলাই। আমি কোৰ আনিবলৈ গ'ল, আহি পোৱাই নাইকিয়া। গৰম কেনেকুৱা বাৰু? কেনেকুৱা গৰম? গৰম, অত্যব্য গৰম, সহ্য কৰিব নোৱাৰি। এয়া ঘাম বৈ গৈছে। গছৰ তলত বহাই মানে বেলেগ আৰু গৰম দিনত, হয়নে? এয়া আমাৰ গছ পুলি ৰুবলৈ আৰম্ভ কৰি দিলে, আমাৰ গাঁত খান্দি দিলে আমাৰ এওঁ আহি পেলাই। এতিয়া গাঁতটো দকৈ খান্দিবা, 4 হাতমান। মানে দ বেছি হ'লে গছজোপা বেছি জীপ পায়। আমি প্ৰথমতে জৰিজোপাকে ৰুই লওঁ দিয়া। মাটি দি দিওঁ ধুনীয়াকৈ। কৃষ্ণ, গছজোপা হ'ব আৰু দেই। এয়া পূৰা আমি ৰুইছোঁ আৰু গছজোপা। এজোপা আমাৰ লেচু গছ। লেচু নে কি এজোপা? এজোপা আম। এইখিনিতে আকৌ এজোপা লেচু গছ ৰুওঁ। এজোপা লেচু চাওক, লেচু গছত বহি থকা মজাই বেলেগ। বহলেই হ'ল ধুনীয়াকৈ গছজোপা। কৃষ্ণ, দিয়া পানী দিয়া। এইবিলাকো আমাৰ মাটি, ইয়াত লেচু গছ, লেচু গছ দিয়া, মাটি ধুনীয়াকৈ দিয়া। পানী দি দিয়া, এতিয়া পানী দি দিয়া। এয়া আমাৰ কঠীয়া পাইছিল চাওক, মানে পানী বৰষুণটো নাই, পূৰা শুকাই গৈছে। আমি মটৰৰ পানী মানে পাইপ লগাই পেলাই পানী দিছোঁ কঠীয়াখিনি চাওক আপোনালোকে। ৰ'দৰ তাপত কঠীয়া শুকাই গৈছে, মাটি ফাটি গৈছে। আহি পেলাই পূৰা ফেনৰ হাত বহি দিছোঁ, যি চোকা ৰ'দ দিছে নহয়। ভিডিঅ'টো যেনে যেনে চাই আছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা ভুলো হৈছে মোক কমেণ্ট কৰি জনাব, মৰম দিব দেই সকলোৱে। তেনেহ'লে আজিলৈ ধন্যবাদ, বাই বাই।